Hi guys, welcome to our YouTube channel AB Creation. আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এণ্ড আজি যাম বুক ফেয়াৰ চানমাৰী। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব এণ্ড লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ'। এতিয়া আছোঁ আমি গ্ৰন্থমেলা। ইয়াতে আপোনালোকে সকলো ধৰণৰ কিতাপ পাব। সো আহক গ্ৰন্থমেলালৈ চানমাৰী। মানুহো হৈছে পিছে বহুত বেছি হৈছে। বিস্মিতা ৰেড এইবাৰ গ্ৰন্থমেলাত অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ইয়াত এখন অৰণ্য আছিল কিতাপখন কিনিলোঁ। এই কিতাপখনৰ বাবে 2021 বৰ্ষত বাইদেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। 3 তাৰিখে আবেলি অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ইয়াত এখন অৰণ্য আছিল কিতাপখন প্ৰতিখন দোকানতে আউট অফ ষ্টক হৈ গৈছিলে। আৰু 4 তাৰিখে মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে কিতাপখন প্ৰতিখন দোকানতে আউট অফ ষ্টক হৈ গৈছিলে। সো আপোনালোকে সোনকালে যাওক, কিতাপসমূহ কিনক। 9 তাৰিখলৈকে চলি থাকিব গ্ৰন্থমেলা। আৰু চানমাৰী ফিল্ডত আপোনালোকে যাওক, কিতাপ পঢ়া এক ভাল অভ্যাস। সো কিতাপসমূহ কিনক আৰু পঢ়ক। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ, লাভ ইউ অল, বাই বাই।